কিছুমান কথা ভাবিলেই আচৰিত লাগে। বিন্দুৰ সৈতেতো অভিৰত ভাগৱতী ছাৰৰ কোনো তেজৰ সম্পৰ্ক নাই, কিন্তু তেওঁ কোৱা মতেই কামটো কৰি দেখুৱালে। সেইদিনা ৰাতি আমাক থানালৈ মাতি নিছিলে। বিন্দুক মণিৰ সন্মুখলৈ নি মাতি ক'লে, মাৰ, তই আজি হেঁপাহ পলৈ ইয়াক মাৰ। মই সেইদিনাই অনুমান কৰিছিলো ছাৰে কিবা নহয় কিবা এটা কৰিব। তাৰ আগলৈকে মই তেওঁক ইমান বিশ্বাসত ল'ব পৰা নাছিলো। ভাবিছিলো পুলিচে সৌজন্যতাৰ খাতিৰত কথাবোৰ কৈছে। এনেও চব পুলিচে অপৰাধীক বিচাৰি থাকে, কিন্তু ভিতৰিহে সনা পিটিকা। ছাৰকো মই প্ৰথমতে তেনেকুৱা বুলিয়ে ভাবিছিলো। অৱশ্যে মণি গুণ্ডাই সেইদিনা বিন্দুক আকৌ আগুচি ধৰোতে ছাৰে যেতিয়া ৰচোন ৰ, কি কলি তই? মণিয়ে বিন্দুক আকৌ আগুচি ধৰিছিল? অঁ, সেইবাৰো তাক ছাৰে এৰেষ্ট কৰিছিলে, কিন্তু এদিনো ৰাখিব নোৱাৰিলে। নিভানে আহি মোকলাই নিলে। সেইদিনা ৰাতি সেই কাম নকৰা হ'লে আজি সি মুকলি আকাশত লগ থাকিলেহেঁতেন। এইবোৰ কথা তই মোকতো কোৱা নাছিল। তোক কৈ জানো কিবা লাভ আছে? আমাৰ চিন্তা কৰিবলৈ তোৰ ওচৰততো আজিকালি সময়ে নাই। তোৰ ব্যৱসায়, তোৰ টকা, এইবিলাকহে তোৰ প্ৰয়োজনীয়। চা, ব্যৱসায়ৰ কামত কেতিয়াবা মই ব্যস্ত হৈ থাকিবলগীয়া হয়, কিন্তু সেইবুলি ইমান ডাঙৰ কথা এটা মোৰ পৰা লুকাব লাগে নেকি? বিন্দুৰ ককায়েক হিচাপে খবৰটো জনোৱাৰ তোৰ দায়িত্ব আছে। ককায়েক হিচাপে ভনীয়েকৰ খবৰ লোৱাটো দায়িত্বৰ ভিতৰত নপৰে নেকি? এনেও এতিয়া বিন্দুৰ দায়িত্ব মোৰ ওপৰত। তই চিন্তা কৰিব নালাগে। আৰু মোৰ বিন্দুৰ বাহিৰেতো কোনোৱেই নাই। তাইয়ে মোৰ বাবে সকলো। আগতে এজন ভাল বন্ধু আছিলে, যি সুখ দুখৰ সমভাগী আছিল, কিন্তু এতিয়া সি ডাঙৰ মানুহ। আমাৰ লগত তাৰ ষ্টেণ্ডাৰ্ড নিমিলে। ধনী মানুহ। চা, তইতো জানই মই ইমান ব্যস্ত। এই ব্যস্ততাই তোৰ বিপদ নমাব বেদ। তোক কিমান বাৰ কৈ আছো, এই কামবোৰ এৰি দেচোন। তই যি পথেৰে আগবাঢ়িছ সেই পথ কিন্তু ভাল নহয়। আগৰ পথলৈ ঘূৰি আছো। নোৱাৰো। মই ইচ্ছা কৰিলেও সেই পথৰ পৰা উভতি আহিব নোৱাৰো। মানুহে ইচ্ছা কৰিলে চব পাৰে। কথাবোৰ বিন্দুৱে গম পালে কি হ'ব ভাবি চাইছনে? অনুভূতিয়ে গম পালে মনত কিমান দুখ পাব। বেয়া ফলৰ পৰিণাম সদায় বেয়াই হয়। এই অভিৰণ ভাগৱতী ছাৰ কিন্তু বেলেগ ধৰণৰ পুলিচ। সহজে কিন্তু এৰি দিয়া মানুহ নহয়। কোনোবা যেন তোকো ধৰি নি থানাৰ ভিতৰত ভৰাই থৈ দিয়ে, নহ'লে মণিগুণ্ডাৰ নিচিনাকে তোকো চাবে। মই তোক এটা কথাই কওঁ, মই তোক হেৰুৱাব নোখোজো। মই তোক সেই আগৰ বেদটোৰ ৰূপত চাব বিচাৰো। মই গৈ থাকোঁতে কথাও ভাবি চাবি এবাৰ। আমি এতিয়া আৰু এনেকৈ হাত সাৱটি বহি থাকিলে নহ'ব। কিবা এটা আমি নিশ্চয় কৰিব লাগিব। সি অকল মোৰেই নহয়, আপোনাৰো ৰেপুটেশ্যন নষ্ট কৰিছে।